নমস্কাৰ বন্ধুসকল, মই মানেশ্বৰ। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে মই আপোনালোক সকলোকে ৰঙালী বিহু লগ যাচিলোঁ। বন্ধুসকল, আজি মই আপোনালোকলৈ সম্পূৰ্ণ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি চেনেলটো মোৰ নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, থাম্বনেল বা ফটো এডিটিং কৰিবলৈ একেবাৰে সহজ। এইটো কৰিবলৈ আপোনাৰ মোবাইলত এটা এপছ লাগিব। এপছটো হ'ল পিক্সেল লেব বুলি এটা এপছ আছে। এই এপছটো আপুনি মই ইয়াতে দেখুৱাই দিছোঁ কাঁচিনে। এইটো পিক্সেল লেব। এই এপছটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। এই এপছটো ক্লিক কৰাৰ লগে লগে বন্ধুসকলে এনেকৈ ইণ্টাৰফেচটো দেখিব। ইণ্টাৰফেচটো দেখিলে আপোনালোকে ইয়াতে এটা বেকগ্ৰাউণ্ড ছিলেক্ট কৰি ল'ব লাগে। এটা আমি হোৱাইট বেকগ্ৰাউণ্ডটো আমি ছিলেক্ট কৰি ল'লোঁ। তাৰপৰা আমি ইয়াতে যি ফটো দিওঁ, ওপৰত দেখিছে এইটো যোগ চিন আছে। যোগ চিনটো ক্লিক কৰি দিলে আমি গেলাৰীৰ পৰা আমি যিকোনো এখন ফটো আমি ইয়াতে আপলোড কৰিব পাৰোঁ। বন্ধুসকল, আপোনাৰ মন পচন্দৰ যিকোনো এখন ফটো আপুনি ইয়াতে আপলোড কৰিব লাগে। মই এখন ফটো লৈ লৈছোঁ ইয়াতে। সেই ফটোখন ইয়াতে দি আমি ইয়াত এডিটিং কৰিম। বন্ধুসকল, এইখন আমি ফটো ল'লোঁ। এই ফটোখন আমি এডিটিং কৰিম। এই ফটোখন লৈ আমি গোটেই বেকগ্ৰাউণ্ডটো আমি সম্পূৰ্ণ এই ফটোখনে আমি বেকগ্ৰাউণ্ডটো কৰি পেলালোঁ। এই ফটোখন বহল কৰি দিলোঁ। বহল কৰি আমি এইখনে বেকগ্ৰাউণ্ড কৰিলোঁ। বন্ধুসকল, ইয়াতে আমি আকৌ যদি আমি ইয়াত বেলেগ লগাওঁ, বেলেগ যোগ দিওঁ, ফটোটো এডিটিং কৰোঁ, তেতিয়া আমি আকৌ গেলাৰীলৈ গৈ তেতিয়া আমি আকৌ বেলেগ এখন ফটো আনি ইয়াতে আমি যোগ দিম। বন্ধুসকল, ইয়াতে আমি যোগ দিম। আমি ইয়াতে এটা চৰাই ফটো লৈছোঁ। এই ফটোটো আমি বন্ধুসকল ইয়াত যোগ দিম। ইয়াতে এডিটিং কৰিম। এই চৰাইটো আমি কাটিবলগীয়া নাই। আনি ইয়াতে আমি কেনেকৈ ইয়াত আমি ছেভ কৰিম, কেনেকৈ ছেটিং কৰিম, ক'ত ৰাখিম। গতিকে ইয়াত আপুনি তলতে এটা অপশ্যন আছে। এই অপশ্যনটো আমি ক্লিক কৰিব লাগিব। অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো ওলাই আহিব। ইণ্টাৰফেচটো এনেকৈ ওলাই অহাৰ লগে লগে বন্ধুসকল, ইয়াতে দেখিছে এটা মানুহৰ চিম্বল আছে। মানুহৰ চিম্বলটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ওলাই আহিব। ইয়াতে আনএবল কৰি দিব লাগে। আনএবল কৰি দিয়াৰ লগে লগে দেখিলে চৰাইটো বেকগ্ৰাউণ্ডটো হোৱাইট বেকগ্ৰাউণ্ডটো গুচি গৈছে। আমি চৰাইটো সৰু কৰি পেলাই আমি তলতে আমি ইয়াতে ছেভ কৰি ল'ম। ইয়াতে ছেভ কৰি দিম। আমি ছেভ কৰাৰ পাছত বন্ধুসকল, আমি ইয়াতে আৰু কিবা কিবি দিব পাৰোঁ। যি মন যায় আমি তাকে দিব পাৰোঁ। আকৌ আমি গেলাৰীলৈ যাম। গেলাৰীলৈ গৈ আমি আকৌ এটা বেলেগ ফটো ল'ম। বন্ধুসকল, বেলেগ ফটোটো আনি আমি আকৌ তাতে আমি ছেভ কৰি দিম। আমি এটা পেপাৰ ফটো ল'লোঁ। এই পেপাৰ ফটোটো বন্ধুসকল আমি ইয়াতে ছেভ কৰিম। এতিয়া ইয়াতে আনিলোঁ। আনি আমি ইয়াতে ছেভ কৰিম। আকৌ আমি মানুহৰ চিম্বলটো দি আনএবল কৰি বন্ধুসকল আমি ইয়াতে দেখিছে পেঞ্চিলৰ চিনটো তাতে ক্লিক কৰি দিলে তেতিয়া আমি পেপাৰটোৰ বেকগ্ৰাউণ্ডটো আমি গুচাব পাৰিম। এইটো দেখিছে চিম্বলটো। এই চিম্বলটো আমি কোনটো কালাৰ হটাম, গুচাই দিম। তেতিয়া আমি বেলেগ কালাৰটো আমি ইয়াতে ৰাইট চিন কৰি দিলে বেলেগ কালাৰটো আমাৰ গুচি গ'ল। দেখিছেনে বন্ধুসকল? একেবাৰে সহজ, অতি সহজ। বন্ধুসকল, আমি এতিয়া পেপাৰটো ইয়াতে আমি ছেভ কৰিম। ক'ত ৰাখিম, য'ত ৰাখিম আমি ত'তে ৰাখিব পাৰিম। বন্ধুসকল, তলত ৰাখিব পাৰিম, ওপৰত ৰাখিব পাৰিম। যিকোনো জেগাতে আমি পেপাৰটো ৰাখিব পাৰিম। য'ত মন যায় আমি ত'তে ৰাখি দিব পাৰিম। তাৰপাছত আমি বেলেগ যিকোনো ফটো আমি ইয়াত আপলোড কৰিব পাৰোঁ, আমি দিব পাৰোঁ। দি পেলাই আমি এডিটিং কৰিব পাৰোঁ। ইয়াতে আমি যদি টেক্সট লিখোঁ, তলত আপুনি এইটো দেখিছে, এইটো দেখি পেঞ্চিলডাল ক্লিক কৰিলে আমি ইয়াতে টেক্সট লিখিব পাৰোঁ। ইয়াতে আমি যিকোনো টেক্সট লিখিব পাৰোঁ। টেক্সটটো লিখাৰ পাছত বন্ধুসকল আমি ইয়াতে টেক্সটটোত আমি কালাৰ কৰিব লাগিব। কালাৰ কৰিবলৈ যাওঁতে এই চিম্বলটোত ক্লিক কৰি দিব। ক্লিক কৰালে ইয়াতে কালাৰখিনি আহিলে আপুনি কি কালাৰ কৰিব, তাত যিকোনো কালাৰ এটা কৰিলে হ'ল। ইয়াৰ পাছতে আমি টেক্সটৰ চাইজটো আমি ডাঙৰ সৰু কৰিব পাৰোঁ। বন্ধুসকল, আমি ইয়াতে ক্লিক কৰি দিব লাগে। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আমি দেখিব যে আমি ডাঙৰ সৰু আখৰখিনি আমি ডাঙৰ সৰু কৰিব পাৰিম। বন্ধুসকল, ডাঙৰ সৰু কৰাৰ পাছত ইয়াতে দেখিলে আমি আখৰখিনি ডিজাইন কৰিবলৈ ইয়াতে আমি ক্লিক কৰি পেলাই এনেকৈ আখৰখিনি আমি ডিজাইন কৰি দিলোঁ। ডিজাইন কৰি দিয়াৰ পাছত বন্ধুসকল ইয়াতে আৰু অপশ্যন আছে। আখৰখিনি আমি 3D কৰিব পাৰোঁ বা বেলেগ কিবা কৰে। আমি 3D ক্লিক কৰি পেলাই ইয়াত আনএবল কৰি দিয়াৰ পাছত আমি এইখিনি এনেকৈ টানি দিব লাগিব। এইখিনিও এনেকৈ টানি দিব লাগিব। টানি দিয়াৰ পাছত অন্যান্য ডিজাইন হ'ব। আপুনি যেনেকৈ ৰাখিব বিচাৰে তেনেকৈ ৰাখিব পাৰিব। এনেকৈ দেখিলে ন বন্ধুসকল, এনেকৈ আপুনি ৰাখিব পাৰিব। যিকোনো হেৰিতে ৰাখিব পাৰিব। বন্ধুসকল, এতিয়া আমাৰ ফটোটো হৈ গৈছে। এইটো ডিজাইনটো হৈছে। এইটো ছেভ কৰিব লাগে। ওপৰতে আপোনাৰ এটা এই চিম্বলটো দিয়ে, চিম্বলটোত ক্লিক কৰি দিব। তেতিয়া আমাৰ ফটোটো ছেভ হ'ব। ছেভ হ'বলৈ যাওঁতে বন্ধুসকল আমি তাত ক্লিক কৰি দিয়াৰ পাছত আমাৰ ইণ্টাৰফেচটো এনেকৈ ওলাই আহিব। এই বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আৰু যদি চেনেলটো মোৰ নতুন কৈছে যে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আহোঁ। জয় আই অসম।